মানুহখিনিয়ে তোমাৰ আধা টকা শেষ কৰিলে কিমান দিন কৈছো গাঁৱৰ লগত সম্পৰ্ক ত্যাগ কৰা গাঁও মই এনেও বেয়া পাওঁ বোকা পানী মই সমুলি দেখিব নোৱাৰো এ ৰবাহে তোমাৰনো জন্ম ক'ত হৈছিল কিমান বহুত গাঁৱৰ পৰা মই তোমাক বিয়া কৰাই আনিছিলো এবাৰ মনত পেলোৱাচোন গাঁৱত জন্ম হ'ব পাৰো ডাঙৰ দীঘলো মই গাঁৱতে হ'ব পাৰো কিন্তু মাইকী মানুহৰ আচল ঘৰখন গিৰিয়েকৰ ঘৰখনহে গতিকে বৰ্তমান মই ক'ত থাকোঁ মহানগৰত বৰ্তমান মই চহৰীয়া মহানগৰ বাৰিষা ক'তো ওলাব নোৱাৰা মহানগৰ আৰু গেলা গেলা দুটা পানীৰে গৈ পৰা মহানগৰ নিজৰ ঠাইখনৰ কথা তেনেকৈ নক'ব দেই আৰু টকা দিব নোৱাৰো বুলি ফোন কৰি কৈ দিয়ক ছোৱালী বিয়াৰ চিন্তা কৰিছোঁ বুলি কওক মই ৩৫ বছৰ অসম চৰকাৰৰ অফিচত কাম কৰিছো মিছা কথা কেনেকৈ ক'ব লাগে মোক শিকাব নালাগে তোমাক নাই মিছা নহয় তুমিতো আজি পৃথিৱীৰ এজন শ্ৰেষ্ঠ ভিক্ষাৰী কি কলি তই তোৰ বাপেৰক ভিক্ষাৰী বুলি কলি হেৰৌ মই অসম চৰকাৰৰ এজন গেজেটেড অফিচাৰ আছিলো আছিলা দেউতা আছিলা মুঠতে তুমি এটা বিগ জিৰো আৰু মই হিৰো দেউতা বুজিলা মই হিৰো মই উপাৰ্জন কৰা টকাৰে তোৰ মাৰে ব্যৱসায় কৰিছে আৰু সেই ব্যৱসায় টকাৰে তই মদ খাইছ ড্ৰাগছ খাইছ আৰু বন্ধুৰ লগত পইচা বৰবাদ কৰিছ মোৰ টকাহে মোৰ ল'ৰাই খৰচ কৰিছে আৰু এই ঘৰ লোৱা হাত সম্পত্তি আমি কাৰ বাবে কৰিছোঁ আমাৰ ল'ৰাৰ বাবে কৰিছোঁ গতিকে অগাধ সম্পত্তিৰ মালিক হৈ সি যদি লাইফটো এনজয় নকৰে তেন্তে লাইফৰ মজা কোনে ল'ব বঢ়িয়া বঢ়িয়া এয়াহে এগৰাকী আদৰ্শৱান মাতৃ পাইছ আমাৰ দেশ আদি উন্নতিৰ শিখৰত আৰু দেশৰ ভৱিষ্যত নিচাদ মগ্ন আকৌ লেফ্ট আৰম্ভ হ'লে আপোনাক যাওকচোন যাওকচোন খোজকাঢ়ি আহোঁগৈ তোমালোকৰ কথা শুনিলে মোৰ মূৰটো এনেও সমমাই নাই তাতকৈ খোজ কঢ়াই ভাল মোৰ খৰচতে আছে লৈ যাম থেংক ইউ মম ইমান ডাঙৰ হ'ল তথাপি ল'ৰাটোৱে সলনি ক'লৈ গুচি গ'ল কালি মাহঁত কিমান পইচাহে দিব লগা আছে মনোজ আহিছে মাত মাত তাক ভিতৰলৈ লাগে আহা আহা বিনুবাই আহা আরে ইঞ্জিনিয়ার সাহেব আহা আহা বাবা নমস্কাৰ মা হঠাৎ আজি তুমি মোক মা বুলি মাতিলা যে তুমিতো মোক সেই আন্টি বুলি মাতিছিলা আজিৰ পৰা মা বুলি মাতিব লাগিব তাৰ মানে তুমি আজি মোক কিবা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিবা নহয় জানো আপুনি ঠিকেই অনুমান কৰিছে মা তোমালোকৰ সম্পৰ্কৰ কথা মই বহুত দিন আগেয়ে গম পাইছোঁ তুমি মোৰ পচন্দৰ পিছে ভাল চাকৰি কৰা বুলি নহয় গুৱাহাটীত যে তোমাৰ এটা নিজাকৈ ঘৰ আছে সেইকাৰণে মোৰ বেছি পচন্দ কাৰণ গাঁও মই এনেও বেয়া পাওঁ গাঁৱলীয়া মানুহবোৰ বেয়া পাওঁ খাব নাজানে থাকিব নাজানে লেতেৰা আৰু হেৰ নাই মোৰ মা দেউতা কিন্তু গাঁৱতে বাস কৰে মোৰ ছোৱালী যদি বিয়া কৰাৰ কথা ভাবিছা তেন্তে বিয়া গুৱাহাটীত হ'ব দৰাৰ লগত মোৰ ছোৱালীক নিবলৈ কান্ধত গামোচা লৈ ধুতি পিন্ধি কোনো গাঁৱলীয়া মানুহ আহিব নোৱাৰিব চহৰৰ ধুনীয়া ধুনীয়া মানুহবোৰ আহিব লাগিব আৰু এটা কথা মোৰ ছোৱালীক গাঁৱত ৰাখিব নোৱাৰিবা চহৰৰ ঘৰত ৰাখিব লাগিব আমাৰ চকুৰ আগত আপদে বিপদে যাতে আমি ছোৱালীক লগ পাই থাকোঁ বিয়াৰ আগতে এই চৰ্তকেইটা যদি মানি ল'ব পাৰা তেন্তে এই বিয়া হ'ব অন্যথা মোৰ ছোৱালী তুমি পাহৰি যোৱা হেৰি তুমি অলপ বহা তুমি বিজনেছৰ গামোচা ওলাই যাব লাগিব মোৰ এই কথাকেইটা মনত ৰাখিবা বিয়াৰ নামত গাঁৱলীয়া বুচুক পৌৰাৰ আগত যাতে মই লাজ পাবলগীয়া নহয় কাৰণ মই এখন হাই ছ'চাইটিত উঠা বহা কৰা মানুহ গতিকে কথাটো মনত ৰাখিবা Stop.
মাই লৈ দে যা আহো ৰঙালাও চুপ নাই তই যা ৰঙালাও কি ৰঙালাওকেইটা আমাৰ ঘৰৰ পৰা নানাতো কিয় নানিব ন গাঁৱৰে মানুহ উঠাবন মালি জগতৰ পতিহে কৃষ্ণ উঠা যদুমণি ৰজনী কেতিয়া আহিলি দেখিছো আহি আছো দেখিছো মই না তোক দেখি যে মোৰ কিবা পেণ্টটো খুলুহে লাগিছে নহয় ধুতি এখন পিন্ধি মানে সাঁতুৰিবলৈ মন গৈছে আচ্ছা যাদৱ তোৰ খবৰ কেনেকুৱা খবৰ বেয়া হবনে লৈ আহিবি বুলি তাইটি মুখে খবৰটো পালে বুজিছ হয় নেকি তহঁতৰ ঘৰত আজি একেবাৰে উখল মাখল পৰিৱেশ তই ভাল পোৱা চব বস্তু দাইতে গোটাই থৈছে এই আৰু গমাৰি বজাৰৰ পৰা গৈ দাইতে চাইকেল মাৰি তই ভাল পোৱা এই খাই চালে বুজিছ তহঁতৰ ঘৰত মানে আজি মোকো ভাত কেইটামান খাবলৈ মাতিছিলে মই আহিলে এনেও মাহঁতৰ উখল মাখলটো বাঢ়েই দেচোন নাবাঢ়িব নাবাঢ়িব তয়ে মানুহ নহয় কলিতা ধপনি বুজিছ না এই বছৰতে বোলে তোৰ বিয়াখন ডাইৰেক্ট লিষ্ট কৰি দিব লাভ কৰিছে না গাঁৱত নকওঁ বোলে মানুহ নাই বুজিছ গাঁৱত কিমান তাত খাহী চাকৰি আছে গাইতে এটাও বিক্ৰী কৰিব দিয়া নাই আৰু এই ৰহমতৰ ফিচাৰী এই চিতল মাছ যে গাইতে এটাও বিক্ৰী কৰিব দিয়া নাই কিয় মানে তোৰ বিয়াত আকৌ গাঁৱৰ মানুহক চিতল মাছ খুৱাব মইনা তই এটা কাম কৰ বুজিছ তই এই ৰাস্তা দি গৈ থাক মই এতিয়া পঠাই দি যাম বুজিছ তই অহাৰ খবৰটো ডাইটিং মই আগতীয়াকৈ জনাওঁগৈ দেই তই আহিবি তাই আমাৰ কথা বুজিছ তাৰ পৰা বিচাৰি আহিছে কিবা যদি প্ৰশ্ন সোধে উত্তৰো তই দিবি দে মই হলে আহিলো কৃষ্ণ ভয় কৰিব নালাগে যা নমস্কাৰ মই ডিএছপি মাতিলা আপুনি মই অনুজ বৰদলৈ কওকচোন আপোনাক প্ৰথম দেখিছো আপুনি গাঁৱৰ বাহিৰত থাকে নে বাহিৰৰ পৰা গাঁৱত থাকিবলৈ আহিছে মই এইখন গাঁৱৰে মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ মই গুৱাহাটী কমান্ডাৰৰ ছোৱালী ইয়াত বেছি দিন নাথাকো অৰ্ডাৰ ৰিপৰ্টটো আহিবলৈ বাকী এনেবোৰ ঠাইত কাম কৰি চাগে তোৰ বোলে ছোৱালী পচন্দ হৈ আছে তই দেখোন আমাক ফটো দেখাইছিলি মই না ছোৱালীজনী আমাৰ পচন্দৰ তই এতিয়া এটা দিন ঠিক কৰ আৰু ছোৱালীজনী ঘৰলৈ আমি কেতিয়া যাব লাগে সেই তাৰিখটো তই ঠিক কৰ মই যদি সেইজনী ছোৱালী বিয়া পাতিব খোজো তেন্তে গাঁৱৰ এইখন ঘৰৰ পৰা নহ'ব গাঁৱৰ লগত গাঁৱলীয়া মানুহ যাব নোৱাৰিব হেৰিয়াৰ মাকে বোলে গাঁৱলীয়া মানুহ বেয়া পায় পাৰিলেহে বোলে হেৰিয়াক মোলৈ বিয়া দিব সেইকাৰণে মই তাইক বিয়া নকৰাৰ সিদ্ধান্ত লৈছোঁ বোকা পানী ঘিণ কৰে বোকা পানী নহ'লে নাখাই মৰিলেহেঁতেন
সেইকাৰণে মই তাক মই বিয়া নকৰাৰ সিদ্ধান্ত লৈছোঁ। ৰাতিটো বহুত ভাবিয়ে মই সেই সিদ্ধান্ত তহঁতৰ হৃদয় ভগা কাম মই কেতিয়াও নকৰোঁ মা। সেইকাৰণে মই বিয়া নকৰাৰ সিদ্ধান্ত লৈছোঁ। বিয়া তই কৰা সংসাৰো তয়েই চলা গতিকে মোৰ এখন সুখৰ সংসাৰহে আমাক লাগে মনটোৱে পাৰে পাৰে কি ক'লে জানো দেউতা তোৰ মুকলি বাছৰে পৰা তোৰ ভাল পোৱাখিনি কাৰ্যবি আমি আমার এই বুঢ়া বয়সত আমি নিজকে ভাল নলগাও তোর মনটোৱে কাটিলে আমি আহিব নোৱাৰিম ভাল আমাৰ অকলো এই তই আই কেতিয়া মাছ মাংস এইবোৰ যে বুকিং কৰি থোৱা আছিলে কি হ'ব? ইয়াতে বিয়া নহ'ব পাৰে কিন্তু বিয়াৰ ৰখা হ'ব ৰখাই কৰা কইনা নাথাকিব পাৰে বিয়াৰ খানা খাব তই যা তই চহৰলৈ গৈ চুট মুট পিন্ধা কাক কাক পাৰা তই লগত যাবলৈ ঠিক কৰি দে আরে ওর একমাত্র লড়াই বিয়া লড়াই বিয়া আকাশ বাজি তলা ওই মাত্র বিয়ারে তারিখ তো চিঠি সম্পন্ন কৰা মানুহ লৈ বিয়া বুলি ক'লে দেখোন গান বিচাৰ লাগে কিন্তু দৰা কইনা নোহোৱা বিয়া মই কি কৰোঁ এইটো বুজাৰ
তই এইবোৰ চিন্তা কৰি নাথাকিবি যা দৰাৰ সাজখিনি ফোনত যেতিয়া মই মাৰ পৰা আশীৰ্বাদ কৰিবলৈ গৈছোঁ, মায়ে যেতিয়া শেষৰ ফালে কথা ক'ব নোৱাৰি ভকাই কান্দিছিল, তেতিয়া মোৰ কলিজাত যেন কোনোবাই হেঁচা আৰু দেউতাই থকা চকী মাতেৰে কৈছিল, মইনা আমাৰ মন দুটাহে গান আছে, যিহেতু কিন্তু তোৰ লগতেই আছে। সেই কথা কেইটা কৈ দেউতাৰ মুখখনে মোৰ চকুৰ আগত কেনেকৈ বাঢ়ি আছিল জানা, চকুৰে যেন টপ কৈ চকুৰ পৰিছিল, কিন্তু মুখখনে কণা নাছিল, অন্তৰখনে কিন্তু কিয় যোৱা গাঁৱলৈ? মা দেউতাৰ আশীৰ্বাদ বিভাগত আমাৰ এই বিয়া কেতিয়াও সম্পূৰ্ণ নহয়। মোৰ সেই গাঁৱলৈ মা দেউতাক বোকা পানীত খিলখিলাই থকা সেই লেতেৰা মা দেউতাৰ কথা কৈছা। আৰু মিছাৰ কথা কৈছো নেকি? তোমাৰ মাৰ মনৰ কথা কৈছো। অভিযান্তৰ এই ফুপুলা স্বৰূপটোৰ কাৰণে মোৰ লগতে মোৰ মা দেউতাই কম কষ্ট পালেনে? গতিকে তুমি গাঁৱলৈ যাব নোৱাৰা। মোৰ মা দেউতা গাঁৱলীয়া মানুহ যে চহৰৰ আদব কাইদা বুজি নাপায়। মোৰ মা দেউতা গাঁৱলীয়া মানুহ বুলি তোমাৰ মায়ে হাঁহে, কুসুম পহু বুলি জোকায়। কিন্তু তুমি যে গাঁৱলৈ যাম বুলি কৈছা, তুমি জানো গাঁৱৰ নীতি নিয়ম জানা? গাঁৱৰ নীতি নিয়মৰ বিষয়ে মই একোৱেই নাজানো। সৰুৰে পৰা মাহঁতে কেতিয়াও মামাহঁতৰ ঘৰলৈ নিনিলে। যদি গাঁৱৰ নীতি নিয়মেই নাজানা, তেন্তে গাঁৱলৈকে কি কৰিবা? তোমাকো গাঁৱৰ মানুহে কুসুম পহু বুলি নাহাঁহিব। গতিকে তুমি গাঁৱৰ নীতি নিয়ম নজনালৈকে গাঁৱলৈ যাব নোৱাৰিবা। তেতিয়ালৈকে নাপাবা। মই গাঁৱৰ সকলো নীতি নিয়ম শিকি হেৰি। তুমি এটা কাম কৰা, আজিৰ পৰা তুমি মোক গাঁৱৰ নীতি নিয়মৰ বিষয়ে জ্ঞান দি যোৱাত লাগিছে। মই গাঁৱৰ নীতি নিয়ম তোমাক শিকাব লাগে? আৰে মই হৈছে কোম্পানীত চাকৰি কৰা মানুহ, তোমাক মই এইবোৰ শিকাব নোৱাৰো দেই। তুমি নিজে ব্যৱস্থা কৰি লোৱা। আৰে মই কি যাম ব্যৱস্থা কৰিম? মোৰ সম্বন্ধীয় খুৰা এজন আছে, সেই মই দায়িত্ব বুলি মাতো। বেছ ফূৰ্তি বাছ মানুহ বুজিছা, আৰ্মিত চাকৰি কৰিছিল। তেখেতকে যদি ইয়ালৈ মাতি দিব পাৰো, মোৰো মনটো ভাল লাগিব আৰু তোমাৰো ট্ৰেইনিং আৰম্ভ হৈ যাব। তাই ঘাটি বিচাৰি ফুৰিছে। ঘাটি গাঁৱৰ ছোৱালী চহৰলৈ কেনেকৈ চাপ্লাই হয়, তাই তাৰে ঘাটি বিচাৰি ফুৰিছে।
ছোৱালী বিক্ৰী কৰা হোটেল বুলি ভাবিছে নেকি বে? আৰে কোন পুলিচ আহিছে মাত নাই আৰে আমাৰ পাৰ্মিশ্যন নোলোৱাকৈ আমাৰ কেম্পাছৰ ভিতৰত সোমাবলৈ টাইট গ'ল আৰে মাত নাই তো পাৰ্মিশ্যন লৈছে কিন্তু আমাৰ হোষ্টেলৰ পৰা যে বাহিৰলৈ ছোৱালী চাপ্লাই হয় সেইটো পুলিচে কিয় সন্দেহ কৰিছে আৰে গুৱাহাটীতো হোষ্টেল আছে আমাৰ হোষ্টেল এই কামবোৰ সোনকালে বন্ধ কৰ কিয় বেয়া কাম কিবা অপৰাধমূলক কাম বন্ধ কৰিব হৈছে নেকি ভাল কথা ধৰা পৰি জেলৰ ভাত খোৱাতকৈ বেয়া বুলি কোৱা কামবোৰ বন্ধ কৰি দিয়াই ভাল নাই আপোনাক সন্মানেৰে গেটৰ বাহিৰ কৰি গেটখন বন্ধ কৰি দিয়াৰ কথা ভাবিছোঁ মানে আপোনাক কিন্তু এই ড্ৰেছবোৰত একদম ফুৱা নাই দেই চিভিল ড্ৰেছত অহা হ'লে অলপ ভাল পালোহেঁতেন মানে ড্ৰেছত আহিলে আমাৰ এই হোষ্টেলটো বহুত নামি হৈ যায়তো জিভাখন কিলি আছে যে নিচা কৰি আছে নহয় নিশ্চয় ঘৰ বাৰু ভাল লাগে বুজিছে ভাল লাগে আৰে এই নৰ্মেল লাইফটো মোৰ কিবা সহ্যই নহয় আৰু হোষ্টেল যেন লাগে আৰে নিচা থাকিলেতো এই পৃথিৱীখনত মই সুন্দৰ ছবিখনেই দেখা পাওঁ আৰু তেতিয়াই মানে মই ভাবুক হৈ পৰোঁ মানে ভাবুক হৈ পৰোঁ আৰু মই সত্যত থাকিবলৈ সেইকাৰণে আপুনি যিটো ড্ৰেছটো লৈ আমাৰ এই হোষ্টেলটোলৈ আহিছে ইমান জঘন্য কাম মই কেতিয়াও কৰিব নোৱাৰোঁ অৱশ্যে নিচা কৰিব পাৰোঁ কিন্তু আমি যে হোষ্টেলত আছে ছোৱালীবোৰ সদায় মই সন্মান কৰি আছোঁ বুজিছে অৱশ্যে ফুৰিবলৈ আহিলে হ'ল কিবা ভাল পোৱা বস্তু খাই ভাল পাওঁ বুলি ক'লে হ'ল আনি যাম আপুনি আনন্দৰে খাব কিন্তু এইবোৰ ড্ৰেছলৈ আমাৰ হোষ্টেলটোলৈ আপুনি একদম আহি নিদিব আৰে মোক ভাল পোৱা বস্তু খুৱাব অকে খাম বাৰু খাম বুলিয়ে কিন্তু নিচা মই বেয়া পাওঁ আৰু নিচা কৰা মানুহক মই ঘিণ কৰোঁ এনিৱে আপুনি মোক গেটৰ বাহিৰ কৰি গেটখন বন্ধ কৰি দিম বুলি ভবাৰ আগতে নিজে বেয়া বুলি কোৱা কামবোৰ বন্ধ কৰক আজি 2 বছৰ ধৰি এটা কেছে মোৰ মাথা গৰম কৰি দিছে আৰে বাহিৰলৈ চলি চাপ্লাই হয় ক'ৰ পৰা গুৱাহাটীলৈ স্পেচিয়েলি ট্ৰেন্সফাৰ আহিছে এই কেছটো আচল যদি পাই যাওঁ আৰু তাৰ পাছত কথা তেনেকুৱা খেল খেলিবলৈ আকৌ আপুনি আমাৰ হোষ্টেলত চান্স নাপাব মই ইহঁতৰ মাক হ'ব পাৰোঁ কিন্তু ব্যৱসায়ত বহুতৰে বাবে গতিকে নেক্সট টাইম সন্দেহৰ ভিত্তিত ইয়ালৈ নাহিব বাৰু চাহ একাপ খাই যাব চাহ খাম বাৰু কিন্তু আজি নহয় বেলেগ এদিন এইখিনি মোক এটা পচন্দৰ খানা খাম বুলি কৈছে নহয় খানাও খাম আৰু দুটামান ইম্পৰ্টেণ্ট কথাও পাতিম তেতিয়াহ'লে ব'লক মেডাম আপোনালোকে গেটখনত বাহিৰ কৰি থৈ আহোঁগৈ আৰে মোক কেনে বাহিৰ কৰিব ঠিক আছে বলক তেন্তে ব'লক সেই বুলি কি মানুহে বেকাম নকৰাকৈ আছে নেকি আৰু এবাৰ আমাৰ লগত হাত মিলাইছো যেতিয়া মৰাৰ দিনালৈকে আমাৰ লগত কাম কৰি যাব লাগিব আৰু নিজেও যদি মানুহ হ'ম বুলি ভাবিছ তেতিয়া আমাৰ লগত কাম কৰি যা আরে কি খাই বলে মানুহে বেয়া কাম নকৰাকৈ আছে নেকি আরে ভাল বেয়া মাজতে দুনিয়া চলি আছে আৰু কোন তুই ঘৰৰ পাছৰ কণ্ডাক্টৰ হৈ থাকিবি নেকি নিজেও বাছ কিনাৰ চেষ্টা কৰ আৰু কোন আমাৰ লগত কাম কৰি যা এদিন তোক মাৰামাৰ কৰি দিম ন এক মিনিট এইখিনি ল দুই এদিনতে 2-3 মান ছোৱালী আহিব ক'ৰ পৰা আহিব আৰু ক'লৈ যাব তাতে মই জনাই দিম ঠিক আছে জনাব অ'কে